Was I satisfied? Yes, thank you so much. Hello, hello. এইখিনি চ সেই ইয়াত থোপা পাতি লাগি গোটেইখিনি এভৰিৱান গুণচনী ব্লগৰ অন্য এক নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু কেনে আছে সকলোৱে আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল আৰু আজিৰ দিনটো মোৰ বাবে বিশেষ হয় আজি মোৰ জন্মদিন সকলোৱে আশীৰ্বাদ কৰিব যাতে মোৰ আহিবলগীয়া দিনবোৰ ভালে কুশলে পাৰ হয় আৰু সদায় ভালে কুশলে থাকোঁ আপোনালোকক এনেকৈ ভিডিঅ' দি থাকিব পাৰোঁ যাতে সদায় তো আশীৰ্বাদ কৰিব আৰু এতিয়া মই যাবলৈ ওলাইছোঁ মন্দিৰলৈ শিৱ মন্দিৰলৈ তাত ধূপ চাকি জ্বলাই মেলি আজৰি হয় আকৌ ভাবিছোঁ সৰুকৈ আৰু যিমানটো পাৰোঁ মানে জলমুখতে যিহেতু বহুত মানুহ বহিও থাকে ন তাতে মানে তেওঁলোকক কিবা এটা সৰুকৈ দিম বুলি ভাবিছোঁ যিমানটো পাৰোঁ তো ব'লকচোন বাৰু দেখাম আপোনালোকক ভিডিঅ'টো শেষলৈকে চাব মিঠাইৰ লগতে কল দিম বুলিও ভাবিছোঁ সেইটো কাৰণে ইয়াতে আজি যিহেতু বজাৰ বহিছে ইয়াতে কলখিনি ল'লোঁ আৰু ইয়াৰ পৰা চাকি শৰাইখন ধুনীয়াকৈ সজাই ল'লোঁ তাৰ পৰা গ'লোঁ ভিতৰলৈ বুলি আৰু আপোনালোকে যিসকলে মানে শিৱ মন্দিৰলৈ আহি একেবাৰে ভিতৰ ভাগলৈ যোৱা নাই তো মই ভিতৰ ভাগৰ পৰিৱেশটো অকণমান দেখাই দিলোঁ আৰু ইয়াতে মই চাকি মানে ইয়াত ভিতৰত জ্বলাব নিদিয়ে সেইটো কাৰণে বাহিৰতে জ্বলাই মেলি ইয়াত সেৱা কৰিবলৈ আহিলোঁ নহয় তই বুলি চাকি তাকি জ্বলাই মেলি আহিলোঁ আৰু এতিয়া এই ওচৰতে মানুহ কেইজনমান বহি আছে মানে তেওঁলোককে কিবা অকণমান দিওঁগৈ মানে মিঠাই চিঠাই আৰু তো বলক মানে দিয়াখিনি ইমান ভিডিঅ' চিডিঅ' নকৰোঁ কাৰণ কিনো ভিডিঅ' কৰি থাকিম নহয় জানো হ'লেও মানে দিয়া আহোঁগৈ আৰু ওলাই আহোঁতে দেখিলোঁ 3 গাড়ীমান ফৰেনাৰ আহিছে একদম মানে লাইন পাতি আহিছে আৰু ইফালে চৰাইকেইটাকো পাৰ চৰাইকেইটাকো অকণমান কিবা খাবলৈ দিলোঁ ইমান ধুনীয়াকৈ খাইছে চাওকচোন তেওঁলোকক খাবলৈ কিবা কিবি দি মেলি থৈ আহিলোঁ মানে ভিডিঅ' নকৰিলোঁ কিন্তু কিনো ভিডিঅ' কৰিম মানে আজি হেৰি কি কয় এইটো ফৰেনাৰ আহিছে মন্দিৰলৈ তো ইংৰাজীটো মোৰ লাগি ধৰে ইংৰাজীটো মোৰ লাগি ধৰে মানে কি ক'ব জানিলেও বুজি পালে তেওঁলোকৰ সন্মুখত লাগি ধৰিব তেওঁলোকৰ সন্মুখত লাগি ধৰিব হ'লেও ফটো মাৰিলোঁ আৰু যি আৰু কৈছে ছেটিছফাইড য়েছ থেংক ইউ ছ' মাছ মানুহে গতিছে ভাবিছোঁ এই অকণমান হৈ যাওঁ বুলি ভয়টো হেৰি তাক লাগিলে আই হা বহি থাকক তই বুকিংটো বহি দিবি এইফালে বাও আহিছিল লগত মানে কি এই ক'ৰবালৈ ওলাই মেলি আহে নহয় ভিডিঅ' কৰিবলৈতো থাকি যায় লগত বা সেই মানে ভিডিঅ'টো থাকি কৰিবলৈ থাকি যায় তাই পাহৰি থাকিব আৰু উলিয়ালেও মই মানে ভালকৈ ভিডিঅ' ল'ব নোৱাৰোঁ মানুহৰ আগত লাজো লাগে ন সেইটো কাৰণে মই মানে তেওঁলোকক কিবা কিবি খাবলৈ দিছিলোঁ যদিও মই ভিডিঅ' নকৰিলোঁ কেলৈ চবেই ভিডিঅ' কৰি থাকে মইনো কি ভিডিঅ' কৰিম আৰু ইমানো ডাঙৰ কৰি দিয়া নাই অকল মিঠাই কিবা দিছিলোঁ আৰু ফল চল তেনেকৈ দিছোঁ আৰু খাবলৈ কৈ দিছোঁ আপোনালোকক দেখাই দিয়া নাই তো সেইটোৱে অকণমান এতিয়া ইয়াতে বহি লওঁ এইফালে তই মোক হেপী বাৰ্থডে নক'লি যে আজি কেলৈ আজি ষ্টেটাছ দিয়া নাই নি মুখত ক'ব লাগে মুখত ক'লে ভাল লাগে আৰু খাবলৈওতো দিয়া নাই এতিয়া খাই লওঁ আমি নিজে আমি নিজেও খোৱা নাই কিবা এটা খাই লওঁ মানে সৰহকেইটাত ফৰেনাৰখিনি দেখিলোঁ চাব দেই মই দেখাম চাব দেই এইফালে চাওক হাতখন তাই দে এইখিনি এইখিনি চ সেই ইয়াত থোপা পাতি লাগি গোটেইখিনি আয় দেহি বাবা এইফালে চাই দিয়ক তই এবাৰ গিফ্ট এটা দিলে দেই মোক আজি আৰু এইফালে যায় তাই মোক কেক কটাবলৈ কি কেক কটাই ভগৱানে জানে আৰু বৰ সোনকালে নিজকে নিজে ক'লে হেপী বাৰ্থডে তুমি
মন্দিৰৰ পৰা আহি পালোহি মন্দিৰৰ পৰা আহি পেলাই লগৰজনীৰ ওচৰতো সোমালোঁ আৰু তাইৰ ওচৰত সোমাই তাই সেই কেক আনিলে কিবা কিবি অকণমান আৰু পাৰ্টি কৰি মেলি তাৰপৰা এতিয়া ৰুমলৈ আহিলোঁ। ইমানটো ৰ'দ দিছে নহয়, ঠাণ্ডা দিন যদিও মানে গৰমো দিছে, ভাগৰো লাগিছে। কিন্তু কি হ'ব ন, বাৰ্থডে যিহেতু অকণমানতো ফূৰ্তি থাকিবই। গতিকে এতিয়া ওলাই মেলি ল'লোঁ যাবলৈ ডিমৌলৈ বুলি। এতিয়া যাম ডিমৌত আৰু ডিমৌ কলেজ যাওঁ কি কৰোঁগৈ, তাৰপৰা সকলোবোৰ মানে আপোনালোকক দেখাই থাকিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এটা আজি ভাল মানে লগা দিন কি জানেনে, আজি মোৰ বাৰ্থডেও হয় আৰু আজি পোহৰৰ উৎসৱ দেৱালী, আৰু দেৱালীৰ সকলোলৈকে শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। আৰু এতিয়া গৈ থাকোঁ আৰু ব'লক। আহিলোঁ আবেলিলৈ বুলি, ইয়াত পালোহি আৰু ভিতৰলৈ যোৱা নাই, যাম আৰু অকণমান বাহিৰৰ পৰিৱেশটো চাই লৈছোঁ মানে। এইফালে তো ভিতৰলৈ যাওঁ ব'লক। Happy birthday, dear Gungun. Happy birthday to you. মনিকা মোৰ বাৰ্থডে 14 তাৰিখে বুলি ভাবি আছে। শিশু দিৱসৰ দিনাখন শিশু দিৱস। মই শিশু যে থেংক ইউ। মই এনেকুৱা বুলি বিচাৰি আছিলোঁ মানে। ফ্ৰেঞ্চ ফ্ৰাই অৰ্ডাৰ দিলোঁ কুকুৰৰ লগত খাবলৈ বুলি, আৰু বাটাৰ নান অৰ্ডাৰ দিছিলোঁ, লগতে চিকেন আৰু পনীৰ আছিলে। মই পনীৰ খাই ভাল পাওঁ, গতিকে চিকেন ইমান খোৱা নাছিলোঁ, আৰু বালেও পেকিং কৰি লৈ ল'লোঁ যিহেতু তাই অহা নাছিল। খাই বৈ ওলাই আহিলোঁ, আৰু থেংক ইউ ছ' মাছ ককাইদেউসকল, আজি মোৰ বাৰ্থডে দিনৰ দিনা অকণমান মোক টাইম দিয়াৰ বাবে। কিবা কিবি অলপ লৈ আহিছোঁ। বালে এফালে চিলি চিকেন লৈ আহিছিলোঁ, এটাই খায়ে আছে, মই ভিডিঅ' কৰিবলৈ পাহৰি গ'লোঁ। এফালে নান লৈ আহিছিলোঁ, এফালে পনীৰ সোমাই আছে। আৰু মানে ৰুমটো একদম মানে ইগন'ৰ কৰক দেই, পূৰা লেতেৰা হৈছে। এটা চাৰ্জ দি থৈ দিছোঁ মানে, আৰু জ্বলাই দেখাই দিওঁ। সেইটো 3টা কালাৰ আছে। তো গিফ্টটো মোৰ বহুত পচন্দ হৈছে, থেংক ইউ ছ' মাছ। আৰু এইটো মানে লগাই মেলি ল'লোঁ এতিয়া। আৰু আজি যিহেতু দেৱালী হয়, এতিয়া মম চম জ্বলাওঁগৈ। আৰু মোৰ পাপাক এইফালে মোৰ বাবাৰ ওচৰতো চাকি তাকি জ্বলালোঁ, আৰু এতিয়া জ্বলামগৈ মই ভিডিঅ' কৰি দিবি দেই। তো এফালে গোটেই মম জ্বলালোঁ, এফালেও জ্বলা আছে, এফালে গোটেই জ্বলাই মেলি থৈছোঁ। তো মই ভয় কৰোঁ মানে জ্বলাবলৈ। তলত হেৰি জ্বলামগৈ, তলত কলগছ জ্বলামগৈ। তো এতিয়া আহিছোঁ আমি জ্বলাম। অ'কে, নেক্সটটো ফাৰ্ষ্টটো জ্বলাওঁতে এজনে ফোন কৰি দিলে, তাইক মই দিমগৈ কাইলৈ। তো আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু মোক চবেই বাৰ্থডে উইচ কৰিব দেই, আৰু দেৱালী সকলোলৈকে শুভেচ্ছা থাকিল পুনৰবাৰ। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বাই বাই, শুভৰাত্ৰি।